জয় গুৰু শংকৰ। দুদিন পূৰ্বে তেজপুৰ জামুগুৰি হাটত ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল আৰু সেই বিশাল আয়োজনৰ আমিও প্ৰত্যক্ষদৰ্শী হ'বলৈ সৌভাগ্য হৈছিলোঁ। আৰু ময়ো মোৰ ফোনত সেই বিশাল আয়োজনৰ কিছু দৃশ্য সামৰি আনিছিলোঁ। আৰু আজি দুদিন পলমকৈ হ'লেও সেইসমূহ দৃশ্য আপোনালোকক দেখুৱাওঁ আহক। এই ভিডিঅ' ক্লিপসমূহ অৱশ্যে এদিনেই লোৱা নহয়। আচলতে যিমান কেইদিনে আমি অধিৱেশনস্থলীলৈ গৈছিলোঁ, মই কিবা কিবি ভিডিঅ' কৰি আনিছিলোঁ আৰু সেই গোটেইখিনি ভিডিঅ' আজি একেলগ কৰি আপোনালোকৰ আগত এটা ভিডিঅ' কৰি দাঙি ধৰিছোঁ। আৰু যদি ভিডিঅ'টো আপোনালোকে ইমানখিনিলৈকে চাই আছে তেনেহ'লে অশেষ ধন্যবাদ। ভিডিঅ'টো আকৌ লাইক কৰিবলৈ নাপাহৰিব দেই, লগতে চেনেলটিও ছাবস্ক্ৰাইব কৰি যাব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত বিভিন্ন ঠাইৰ পৰা অহা সুন্দৰ সুন্দৰ বিপণীসমূহো বহিছিল। তাত নাপাবলগীয়া বস্তু নাই। আমাৰ থলুৱা বাদ্যযন্ত্ৰৰ পৰা আদি কৰি কিতাপ পত্ৰ, কাপোৰ কানি সকলোবোৰেই উপলব্ধ আছিলে। বিপণীসমূহ চাই থাকোঁতে আমাৰ ঘৰৰে ওচৰৰ এই বৰমা দুগৰাকীকো পালোঁ। যিহেতু এইবাৰ বাৰ্ষিক অধিৱেশন জামুগুৰিত অনুষ্ঠিত হৈছিল, সেইবাবে জামুগুৰিৰ আশে-পাশে থকা ঐতিহ্যপূৰ্ণ স্থানসমূহৰ নিদৰ্শন সুন্দৰভাৱে দাঙি ধৰা হৈছিল। যেনে বাৰেচহৰীয়া ভাওনাৰ মণ্ডপ, কন্যাকা বহুমুখী পাম, স্বাধীনতা সংগ্ৰামী কনকলতা, চতিয়া থানা, শোণিতপুৰ জিলাৰ নামৰ আঁৰৰ হৰিহৰৰ যুদ্ধ আদি। লগতে মেলা চাই থাকোঁতে ইয়াক কাক লগ পালোঁ চাওকচোন। আপোনালোকে বাৰু চিনি পাইছেনে? মাজতে কৰিশ্মা নাথৰ লগত পে পে কৰি ভাইৰেল হোৱা এয়া আমাৰ অংকুৰ। তাৰ বেলেগ পৰিচয়ো আছে। বাৰু যি কি নহওক, মেলা চাই হোৱাত আমি সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ আহিলোঁ।